নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ এঠাইলৈ আৰু আপোনালোকক কম ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ। এয়া পাঠশালাৰ মাজমজিয়াত আমি গৈ আছোঁ। পাই গ'লোঁ আদিৰ স্থান। তেওঁলোকে ভাত খাই আছিল, সেইবাবে ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু আজিৰ কাৰণটো হৈছে অহাৰ এই ছোৱালীজনী দেখিছেনে, তাইৰ বিয়া। আজি জোৰণ মই মেকআপ কৰিবলৈ আহিছোঁ আৰু তাই মোক সুধি আছে ভিডিঅ' কৰি আছা নেকি। এইযোৰ তাইক খাৰু, এইযোৰ তাই পিন্ধিব ল'ব আজি। জোনবিৰি, মাংটিকা, খোপাত মৰা ফুল। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। এতিয়া মই তাই মেকআপ লুকটো দিব বিচাৰিছোঁ। চাই থাকক আপোনালোকে মই কেনেদৰে মেকআপ কৰোঁ আৰু কেনেকুৱা লাগিছে জনাব। বহুত বেছি হেভিকৈ তাই মেকআপ নালাগে বুলি কৈছে, তথাপিও মই অকণমান ভাল লগাকৈ দিব চেষ্টা কৰিছোঁ। আৰু যদি আপোনালোকে ভাবিছে যে এনেকৈ মেকআপ আৰ্টিষ্ট এজনী প্ৰয়োজন হৈছে তেতিয়াহ'লে প্লিজ মোৰ লগত কণ্টেক্ট কৰিব পাৰে, যদিহে আপোনালোকে বিচাৰে। আৰু মই পাঠশালাৰ হয় আৰু পাঠশালাৰ ওচৰে পাঁজৰে থকা কোনোবাই যদি বিচাৰি আছে মেকআপ আৰ্টিষ্ট মোৰ লগত কণ্টেক্ট কৰিব পাৰে। আই মেকআপ কৰি আছোঁ। যিহেতু আজি ডাৰ্ক কালাৰৰ কাপোৰ পিন্ধিব, সেইবাবে মই তেনেকুৱা ৰং দিবলৈ চেষ্টা কৰিছোঁ চকুত। তাই হৈছে মোৰ বান্ধৱীৰ ভণ্টি, বহুত সৰু ছোৱালী তাই। লগাইছোঁ কনচিলাৰ। ভিডিঅ'টোত গোটেই মেকআপ লুকটো দেখুওৱা, কেনেদৰে মেকআপ কৰিছোঁ দেখুৱাটো সম্ভৱ নহয়, সেইবাবে মই অলপ অলপ দেখুৱাইছোঁ। এতিয়া দেখিব তাইৰ ফাইনেল লুকটো। তাই কাপোৰযোৰে কেনেকুৱা দেখিছোঁ জনাব। তাই মূৰটো টিপ কৰি দিছোঁ। এয়া তেওঁলোকৰ ৰভা চলি চেলফি উঠি আছিল। তাইক মই প'জ দিবলৈ কৈছোঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন। ফটোগ্ৰাফাৰ দাদা বহুত ধুনীয়া ফটো মাৰিছে। তেওঁৰ নামটো হৈছে বিপুল ৰয়। ঘৰলৈ গৈ আছোঁ আমি, বহুত ভাগৰ লাগিছে আৰু এতিয়া আমি ঘৰ আহি পালোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা লাগিছে জনাব। ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।